এই অনুষ্ঠানৰ উদ্দেশ্য হাস্যৰসৰ যোগানহে। অনুষ্ঠানত উপস্থাপিত বিষয়বস্তু বা চৰিত্ৰৰ লগত কাৰোবাৰ সাদৃশ্য অনিচ্ছাকৃত আৰু DY 365 তাৰ বাবে দায়ী নহ'ব। নমস্কাৰ কথা কথাই লেঠা লেঠাই বিষয় সকলোবোৰ বেঠা পাৰ কৰি এসপ্তাহৰ মূৰত পুনৰ মাৰিবলৈ চুপতি মই ৰাউডি চৌধুৰী চৰি অঞ্জন চৌধুৰী যি কি নহওক ৰাইজ মই অংশুমান মিয়া শ্ৰদ্ধাভাজন ৰাইজ ঘটিছে উল্টা পুল্টা হৈছে হাল্লা গুল্লা নহ'ব বা কিয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে হেনো লৈ হাফতা তাতে আকৌ মাজে মাজে পেট মাজে মাজে সেৱা তথাপি নকৰি চিন্তা আৰম্ভ কৰিব ওলাইছো চুপতিৰ বতৰা এইয়া কালন্ত মই তোমাক এনেই মাতি অনা নাই নহয় ইয়ালৈ বুজি পাইছা না আজি কিন্তু মই একদম পুৰা গৰম হৈ আছো কিন্তু দেই মই কথাটো কৈ দিছো কিন্তু সদায় সদায় এইবিলাক বেয়া কথা নহয় তোমাৰ কথা ইমানে কথা কৈ থাকে তোমাৰ বিষয়ে এনি টাইম তোমাৰ বিষয়ে কৈ থাকে তোমাৰ পিছতে লাগি আছে যে মানুহবিলাক ইমান এই গণ্ডগোল বিলাক হয় কেলে হয় না মিছা কলে কেইডাল হ'ব নহয় ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ যে এইবাৰেই ইমান সোপা গণ্ডগোল হৈছে তাতে আকৌ আমাৰ নিখিল গগৈ ভোটৰ ওপৰত দানৱ পৰাদি পৰিছে নিখিল গগৈ এতিয়া তোমাৰ বিষয়ে কিমান কথা কৈ আছে তুমি দেখিছানে নাই মই তোমাক দেখুৱাই আছো ন মই জানো তুমি নাই দেখা বুলি কবা মই তোমাক দেখুৱাই আছো যে নিখিল গগৈ প্ৰেছ মিট আজি তুমি মোক এতিয়া মই তোমাৰ প্ৰেছ মিটখন দেখুৱাম অলছো তুমি মোক এনচাৰো দিব লাগিব যে কেলে এইবিলাক হৈ আছে মানে চাই থাকিব ভালকে মন কৰি পেলাই চাবা হা মৰম শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ এই আছোৱা নিখিল গগৈ ওলাই গৈছে অসমবাসী ৰাইজ বুলি কৈছে দেখিছেনে বাৰু এই অসমতে ঘটি থকা বহুতো ঘটনা বৰ্তমানেও পোহৰলৈ অহা নাই প্ৰথম কথা আজি মই আপোনালোকক জনাব শিক্ষা বিভাগৰ কথা শিক্ষা বিভাগ বৰ্তমান আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ শিক্ষা বিভাগৰ কথা দেখিছানে বাৰু কালন্ত সেই ডাইৰেক্ট শিক্ষা বিভাগতে ধৰিছে কিন্তু সাৱধান দেই মই কৈ দিছো কিন্তু পিছত কিন্তু মোক ভুল নুবুজিবা এই অসমতে গৰুৱে পৰীক্ষা বহি খাবলৈ কুণ্ঠাবোধ নকৰে লাজ পাব লাগে শিক্ষা বিভাগে মই শিক্ষা বিভাগক প্ৰশ্ন কৰিব খুজিছো যে আপোনালোকে ক'ত শুনিবলৈ পাইছিল গৰুৱে পৰীক্ষা বহি খোৱাৰ কথা দেখিছানে তোমাৰ কথা কি কৈছে দেখিছা ক'ত তুমি দেখিছা এই গৰুৱে পৰীক্ষা বহি খোৱাৰ কথা হয়নে নহয় নিখিল গগৈ ঠিকেই কৈছে হয়নে নাই একেই গগৈ মানুহ তথাপি ঠিকেই কৈছে যে কোন জেগাতনো এনেকুৱা ক'ৰবাত গৰুৱে পৰীক্ষা বহি খোৱাৰ নিচিনা কথা হ'ব এইবিলাক খেলি এইবিলাক কেলে হৈছে কালন্ত এনঅলছ' মইতো তোমাক কওঁ যে তুমি ছুপাৰ টেলেণ্টেড বয় অফ আছাম তীব্ৰ গৰিহণা তথা নিন্দা কৰিছো সেই শিক্ষামন্ত্ৰীজনক যিজনে নিজেই ডুব গৈ আছে দুৰ্নীতিৰ মাজত এইবিলাকতো ভাল হোৱা নাই এইবিলাক কথা একদম বেয়া হৈছে মোক কোৱাচোন বাৰু গৰুৱে তোমাকো ডুবি আছে বুলি কৈছে দুৰ্নীতিত নহয় ছাৰ তেনেকুৱা কথা হ'ব নোৱাৰে আৰু ছাৰ তেখেতে যোনটো কথা কৈছে ধৰক ছাৰ তেখেতে যোনটো কথা কৈছে গৰুৱে পেপাৰ খোৱাৰ কথাটো গৰুৱে আচলতে পেপাৰ খোৱা কথাটো মানে আমি জানো আমি মানে ছাৰ একচুৱেলি কথাটো কি আমাৰ মানে ছাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টটো অকমান মানে উইক ভেটেনেৰী ডিপাৰ্টমেণ্টটো অকমান মানে খুবেই দুৰ্বল গতিকে মানে যিহেতু পৰীক্ষাৰ বহীবিলাক মানে ল'ৰা ছোৱালীয়ে কষ্ট কৰি তাত হেৰি কৰা আৰু প্লাছ পেপাৰৰ কোৱালিটিখিনি খুব ভাল দিয়া হৈছে আৰু গতিকে মই ভাবিছো যে সেই পেপাৰখিনি যদি আমাৰ ভেটেনেৰী গৰুখিনিয়ে খায় গতিকে তেওঁলোকৰ গৰুখিনিৰ স্বাস্থ্য প্লাছ মানে এটা ডেভেলপমেণ্ট মই সেইখিনি ইমান এটা ধৰা নাই তাকে ডাইৰেক্ট কৈ দিলেই হ'ল যে তুমি ভেটেনেৰী ডিপাৰ্টমেণ্টৰ উন্নতিৰ কাৰণে নহয় ভেটেনেৰী ডিপাৰ্টমেণ্টৰ উন্নতিৰ কাৰণে তুমি গৰুক পৰীক্ষা বহি খাবলৈ দিছে দুৰ্নীতিৰ কথাই নাই দুৰ্নীতিৰ কথা নাহে ঠিক আছে বাৰু ঠিক আছে মই চব হিচাপ কৰি গৈছো কিন্তু এফালৰ পৰা দেই মই কৈ দিছো তাৰপিছত কি কয় শুনা মই পুনৰবাৰ জনাব খুজিছো আন কিছুমান বিস্ফোৰক তথ্য এই শিক্ষা বিভাগতে বাৰে প্ৰতি ঘটি থকা কিছুমান আচৰিত ঘটনা দেখিছানে বাৰু তোমাৰ পিছত মই কৈছো ন বৰ বেয়াকে পৰিছে কিন্তু বিস্ফোৰক তথ্য দিম বুলি কৈছে কি কথা কবলৈ ছাৰ তথ্য একো নাই তেনেকুৱা তেখেতে এনেই ইমান হুলস্থুল কৰি আছে মই ক'ব বিচাৰিছো এইবাৰ পৰীক্ষাৰ ফলাফল তথা নম্বৰৰ কথা কোন জেগাত হোৱা দেখিছে যে একে চেণ্টাৰৰ 200খন বহীত
1 নম্বৰ পোৱা যায় এইবিলাক কেৱল শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ দুৰ্বল তথা অমনোযোগিতাৰ ফলত হোৱা ঘটনা এই চৰকাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে সেইয়া চোৱাচোন কালন্ত এইবিলাক পায়নে বাৰু এনেকুৱা কামবিলাক হয়নে নহয় কেনেকে হ'ব পাৰে এটা চেণ্টাৰত এটা পৰীক্ষা চেণ্টাৰতে 200খন বহীত একেটা নাম্বাৰ কেনেকে আহিব মোক সেইটো সাঁথৰটো বুজাই দিয়া নহয় ছাৰ মানে কথাটো কি হৈছে হেৰি কৰিব কেনেকে 200খন এনেকে একে নাম্বাৰ পাব পাৰে তেখেতে যোনটো অভিযোগ কৰিছে ছাৰ তেনেকুৱা কথাটো নহয় কাৰণ তেখেতে কৈছে যে 200খন বহীৰ সমানে নম্বৰ পাইছে এটা চেণ্টাৰ সেইটো মই মানি লৈছো সেইটো কিহৰ কাৰণে একে নাম্বাৰ যে পাই গৈছে এইটোতো নট ফেয়াৰ কালন্ত মই বুজিছো কিন্তু ছাৰ এটা কথা চাবলৈ গ'লে যে আমাৰ অসমখনত আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ থাকে আমাৰ ধৰক ৰাভাই হওক মিচিঙে হওক মুছলমানে হওক হিন্দুৱে গতিকে মই ভাবিছো মানে সম্পূৰ্ণৰূপে চবকে যাতে সমানে মানে এই শিক্ষাৰ মানে সংস্কাৰ কৰিব বিচাৰিছা তুমি সংস্কাৰটো কৰিব বিচাৰোতে চবকে সমানেই ভগাই দিয়া হৈছে কাৰো যাতে ক'বলগীয়া নহয় এখেতে অকণমান মিছ ইণ্টাৰপ্ৰেট তোমাক মই এনেই মই কোৱা নাছিল ন তুমি মোৰ মন্ত্ৰীসভাৰ শ্ৰেষ্ঠ মন্ত্ৰীজন তুমিয়ে মই এতিয়া ফৰ্মেলি কৈ দিব নোৱাৰো কথাটো শ্ৰেষ্ঠ মন্ত্ৰীজন তুমিয়ে বাট অলছ' এইটো কিন্তু বৰ এটা ফেয়াৰ হোৱা নাই অলছ' হয়নে না 200টা নম্বৰ একে পালেতো অলপ বেয়া সংস্কাৰ হ'ব পাৰে অলছ' সমান সমান দেখিবলৈ অকমান বেয়া নহয় দেখিবলৈ বেয়া শুনিবলৈ বেয়া মানুহে এতিয়া যাতা কথা ক'বলৈ ওলাইছে আকৌ ইফালে আকৌ হুলস্থুল হয় বুলি মই সমানেই ভগাই দিওঁ সেই তাকে দেখিছানে এতিয়া সেইটো বুলি ভাবোতে এতিয়া নিখিল গগৈ কেনেকুৱা বিস্ফোৰক মন্তব্য কৰি আছে অলছ' নাপায় দেই আকৌ মই তোমাক দেখুৱাই আছো দেই আকৌ মই ক'ব ওলাইছো শিক্ষা বিভাগৰ আন কিছুমান ভুলৰ কথা এই যে এটা বিষয়ৰ পৰীক্ষাৰ আগতে এবাৰে দিয়া গৈছিল কিন্তু এইখন চৰকাৰৰ দিনত এটা বিষয়ৰ পৰীক্ষা 3বাৰ দিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাটো সকলোৱে জানে এইটো কেনেকে হয় কালন্ত এইটো কেনেকে হ'ব পাৰে মোক সেইটো কথা লাগিব কিন্তু দেই এইবাৰ কিন্তু নহ'ব কথাটো হৈছে কি এটা বিষয়ৰ পৰীক্ষা 3বাৰকে দিবলগীয়া হৈছে তথাপিও এনেকুৱা কেলে হৈছে 3বাৰকে এটা বিষয়ৰ পৰীক্ষা কেতিয়া দিয়ে মানে দি পাইছিলা নেকি নাই মই দিয়া নাই মই এবাৰেই দিছিলো তেতিয়াহ'লে বাকীবিলাকক কেলে 3বাৰ দিবলৈ দিছিলা আপুনি এইটো ৰখাই দিয়ক ছাৰ মই কৈ আছো মানে কি হৈছে ছাৰ আমাৰ দিনত তেনেকেতো কম্পিটিশ্যন নাছিলে গতিকে এডমিশ্যন ললো মানে পাছ কৰিমেই আৰু তেনেকুৱা ধৰণৰ কথা এতিয়া মানে ছাৰ যিহেতু কম্পিটিশ্যনটো বাঢ়ি গ'ল আমাৰ অসমৰ ল'ৰা ছোৱালীক মানে চান্সটো দিয়া হৈছে কেনেকুৱা চান্স মানে ধৰক ছাৰ পৰীক্ষা এবাৰ পাতিছো এটা বিষয়ৰ কোনোবাই পাছ কৰিলে কোনোবাই নোৱাৰিলে সেই নোৱাৰা দুজনক আকৌতো এবাৰ চান্স দিয়া উচিত হ'ব অসমৰে গতিকে যোনে এবাৰত নোৱাৰিলে সি 2বাৰ দিছে যোনে 2বাৰতো পাৰা নাই সি 3বাৰ কৈ দিছে গতিকে মেক্সিমাম আমি এখন পেপাৰতে এখন প্ৰশ্ন কাকতৰে মানে 3বাৰ কৈ বাপৰে বাপ কিন্তু এইবিলাক কথা বৰ এটা ভাল হোৱা নাই নহয় দেখিবলৈকে বেয়া নহয় শুনিবলৈকে বেয়া হয় নে তেনেকে হৈ যাব ডেভেলপমেণ্টৰ কথা কৈছে তুমি এটা বিষয়ত কেনেকে 3বাৰ দিব পাৰে মানুহে পৰীক্ষা এইবিলাক নাপায় নহয় কাৰণ এইবিলাক মন দিবা অলপ চকু দিবা হয়নে নহয় এনেই অকণমান এনেই ঘূৰা পোৱা কৰি ডাঙৰ কথা কৈ দিলে নহয় অলছ' মই তোমাক আকৌ দেখুৱাবলৈ ওলাইছো এয়া চোৱা কি কৈছে তোমাৰ বিষয়ে শুনাচোন ভালকে মই আকৌ ক'ব ওলাইছো শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰীজনৰ কথা অসম ইতিহাসত ধূমকেতুৰ ৰূপত প্ৰৱেশ কৰা শিক্ষামন্ত্ৰী কালন্ত কৃষ্ণ শৰ্মা সৰ্বকালৰ ব্যৰ্থ মন্ত্ৰী সেইয়া দেখিছা নহয় সৰ্বকালৰ ইতিহাসৰ সৰ্বকালৰ তুমি ব্যৰ্থ মন্ত্ৰী বুলি কৈছে দেখিছা এইটো কম কথা কৈছে নে বাৰু হয় ব্যৰ্থ মন্ত্ৰী কালন্ত কৃষ্ণ শৰ্মাই নিজৰ কৰ্মৰ ফলতেই ব্যৰ্থ মন্ত্ৰী ৰূপে অভিলেখ সৃষ্টি কৰিছে আমি দেখিছো যে বিদ্যুৎ বৰদলৈ বা মুখ্যমন্ত্ৰী মহোদয়ক ৰাইজে তথা আমি দয়া কৰো কিন্তু কালন্ত কৃষ্ণ শৰ্মা ডাঙৰীয়াক দয়া নকৰে কিন্তু কিয় কাৰণ কালন্ত কৃষ্ণ শৰ্মা এজন ব্যৰ্থ মন্ত্ৰী মোৰ মন্ত্ৰীসভাৰ মোৰ চৰকাৰৰ দিনত নাই আমি অলছ' ৰুলিং পাৰ্টিত থাকোতে অলছ' তোমাক মানুহে কেলে ব্যৰ্থ মন্ত্ৰী বুলি কৈছে তেখেতে কোৱাটো মই কৈছে নহয় এতিয়া কৈছে বোলে হেৰি গগৈ ছাৰকো কিবা কৈছে হেৰি দয়া কৰাৰ কথা কৈছে
এই বিদ্যুৎ বৰ্ডলৈকো দয়া কৰাৰ কথা কৈছে কিন্তু তোমাক কোনো দয়া নকৰে কেলে ছাৰ মানে আচলতে কথাটো কি ধৰক মানে পৃথিৱীত দুটাই পদাৰ্থ থাকে দাহ্য পদাৰ্থ এটা হ'ল অদাহ্য পদাৰ্থ আৰু অদাহ্য গতিকে আমি মানুহবিলাক মানে মোৰ কথাই কৈছো মই হলো অদাহ্য পদাৰ্থ যি মানে ধৰক জ্বলাই দিলেও মই জ্বলনটো তোমাৰ নালাগে মই কাৰণ কি ইমান হেৰি নকৰো আপোনালোকৰ কথা কৈলে ঘপককে অকমান ধৰকচোন জ্বলি যায় কিবা মানে অকমান গাত লাগে আৰু দিয়ক তোমাৰ গাত নালাগে মোৰ ইমান জ্বলন নহয় ব্যৰ্থমন্ত্ৰী নহয় নেকি তাৰমানে নাই নাই ছাৰ মই ব্যৰ্থ বুলি মই সেইটো স্বীকৃতি নিজে নিজক দিয়াটো উচিত নহব কিন্তু মই অদাহ্য মই নজ্বলো ছাৰ এইবিলাক কোনোবাই জ্বলালেও তুমি নজ্বলা তথাপি এইবিলাক এনেকে পাব্লিকলি এনেকে প্ৰেছমিটত চিৰি থকাটো ভাল হোৱা নাই নহয় সেইটো কেনেকে ভাল হ'ব পাৰে That is also important matter যে মই তোমাক সেইটো কাৰণে আজি মাতি আনিছো এতিয়া তোমাক মই দেখুৱাইছো এইবাৰ কম পেট পৰীক্ষাৰ্থীসকলৰ কথা ৰাইজ পেটৰ কথা ওলালেই ভেদ বুলি ক'বলৈ মন যায় সেই সকলো শিক্ষকৰ জীৱনক লৈ হেতালি খেলাৰ কোনো অধিকাৰ নাই কালন্ত কৃষ্ণ শৰ্মাৰ কেৱল মাত্ৰ 5 বছৰৰ কাৰণে শিক্ষক নিযুক্তি দিয়া এই যি কাৰবাৰ চলাইছে ই কেৱল এটা চূড়ান্ত ঠগনৰ বাহিৰে একো নহয় তোমাৰ শিক্ষা বিভাগৰ তোমাৰ ডিপাৰ্টমেণ্টত এনেকুৱা কথাবিলাক কেলে হ'ব পাৰিব এতিয়া দেখিছানে কেনেকে পাব্লিকলি কৰিলে টেট বুলি ক'লে ধেট বুলি মনত পৰে বুলি এইটো কম কথা কৈছে নে অলছো না এইবিলাক নাপায় ন কাৰণ তুমি এতিয়া মোক কোৱাচোন এই 5 বছৰলৈ যে মানুহবিলাক নিযুক্তি দিলা 5 বছৰৰ পিছত সেইবিলাকৰ কি হ'ব কথা নাই বতৰা নাই কথা এটা চিন্তা নকৰাকে তুমি কামবিলাক কৰি দিয়া যে অলছো পিছত গৈ আকৌ এতিয়া এই যেনেকে গুৱাহাটীখন উন্নয়নটো মোৰ মূৰত পৰিলেহি এই পিছত এইবিলাকৰো মাৰটো মোৰ মূৰতে পৰিব নহয় এতিয়া গুৱাহাটীত গোটেইখন পানী যেনিয়ে চাওঁ সেইফালে পানী এই ইফালে ক'ৰবাত বেছিকে পানী হৈছে ক'ৰবাত পাহাৰ কৰিছে কাম হৈ আছে এইবিলাক কথা নহয় এতিয়া এইবিলাকো গৈ পেলাই সেই মোৰ মূৰতে পৰিবগে নহয় পিছত গৈ পেলাই কাম কৰিছা ছাৰ আপুনি চিন্তাই নকৰিব কাৰণ আপোনাৰ মূৰত পৰাকে মই কোনো ধৰণৰ কাম নকৰোঁ আৰু মই থাকোতে ছাৰ আপুনি ইমান চিন্তা নকৰিব কিয় কথা কেনেকে হ'ব পাৰে তেওঁলোকে যোনটো কৈছে 5 বছৰ নিযুক্তিৰ কথা সেইটো ঠিকে আছে মোৰ ফালৰ পৰা মোৰ মতে ঠিকে আছে কাৰণ কি ধৰক 5 বছৰলৈকে যোনখিনি শিক্ষকক নিযুক্তি দিয়া হ'ল তেখেতসকলে চাকৰি 5 বছৰলৈ কৰিব আমিও থাকিম 5 বছৰলৈ কিবা প্ৰব্লেম হ'লে আমি সলভ কৰিম কিন্তু 5 বছৰ পিছত আমি চিন্তা কৰাটো একো প্ৰব্লেমই মানে কোনো দৰকাৰেই নাই মানে কিয় কথা ক'বলৈ 5 বছৰ পিছত এতিয়া তুমি থাকা নাথাকা এইবিলাক তোমাৰ কথা তুমি যিহে ৰেকৰ্ড কৰিবলৈ উলিয়াইছা এইবিলাকৰ পৰা তুমি যে নেক্সট 5 বছৰত যে তুমি আকৌ কিবা কৰিব পাৰিবা মই সেইটো নাভাবো অলছো তুমি 5 বছৰ পিছত যে এই গোটেই সোপা আহি পেলাই মোৰ মূৰত কামুৰি নপৰে ছাৰ কাৰণ কি 5 বছৰ পিছত আমাৰ ছাৰ গভৰ্ণমেণ্টে নাহে ছাৰ বেলেগ গভৰ্ণমেণ্ট আহিব তাৰপিছত কোনোবা শিক্ষকে পাইছে দৰমহা পোৱা নাই কাৰোবাৰ চাকৰি গ'ল এইবিলাক আমাৰ দৰকাৰ নাই ছাৰ গভৰ্ণমেণ্ট বেলেগ আহিব আমি নাথাকোৱে ছাৰ কি কথা কোৱা হে কাৰণটো অলিগেল ভুল নকৰি দৰ্শক মণ্ডলী সুপতি 365 এইখিনিতে মনোহলে আমি এই গলো আমি এই আহিলো আপুনি ৰাইট কেণ্ডিডেট মই কৈ আছো নহয় মোক বিশ্বাস কৰক ৰাইট কেণ্ডিডেট নামঘৰলৈ চাই শপত খাই কৈছো মই সত্য খাইছো মই বিদ্যা খাইছো বুজি পাইছে মই কৈছো নহয় আপুনি ৰাইট কেণ্ডিডেট মোক বিশ্বাস কৰিলে কৰক নকৰিলে নাই কিন্তু আপোনাক মই কৈ দিছো আপুনিতো বাংলাদেশী নহয় আপুনি ইণ্ডিয়ান কেমেৰা 8 মেগাপিক্সেল ডুৱেল চিম আচ্ছা ফ্ৰণ্ট কেমেৰা